হেল্ল' ৰাইজ, কি খবৰ আপোনালোকৰ? আজি আমাৰ টিকলু আৰু মিকিলুক গিলেই ঘাঁহ কাটব যাম মই পথাৰত। ওলাই আহিলোঁ ঘৰৰ পৰা, মুখখনৰ অৱস্থা নোহোৱা হৈ গৈছে গাইছ। দাড়িখিনিও কাটব লগা আছে, কেনবা দেখি। এয়া পথাৰ আহি পালোঁ মই। আমাৰ চাৰিওফালে আমাৰ খেতিৰ মাজত এইবিলাক ঘাঁহ আছে। এইখিনি ঘাঁহখিনি কাটি কিনে মই টিকলু আৰু মিকিলুক গিলি লৈ যাম এতিয়া। তো ভিডিঅ'টো শেষলৈকে চাই দিয়ক আপোনালোকে। এয়া মোৰ ঘাঁহ কাটি হৈ গ'ল। এতিয়া মই সিহঁতৰ কাৰণে এইখিনি লৈ যাম। এক মোনা ঘাঁহ কাটছোঁ, এক বেগ পুৰা একদম। এতিয়া আন্ধাৰে হ'ব ধৰিছে, সূৰ্যটোও ডুব যাব লাহেকৈ, সময় হৈছে আৰু। আমাৰ খেতি পথাৰখন দেখাই দিছোঁ আপোনালোকক অলপমান। আমাৰ ফুলকবি চব ফুলকবি কৰিছিল, কিন্তু এইবাৰ ভাল নহ'ল ফুলকবি। গোটাই মাখা সৰু সৰু হৈ কিনে মৰি গৈছে কিয় বা। আৰু আমাৰ খেতি পথাৰৰ মাজত এডাল ধুনীয়া বেহাৰৰ ফুল ফুলি আছে মজাকে। মাখা চব বেহাৰ চাৰিও চাইডে, চব আমাৰ। তো লগ পাই আছোঁ আপোনালোকক নেক্সট এটা ভিডিঅ'ত। তাৰ কাৰণে বাই বাই।